Hi friends, welcome to my blog. আজি আমি গৈ আছো ইন্দোৰলৈ my family লগ কৰিবৰ কাৰণে গৈ আছো। এটো হল সঞ্জিদাৰ কলোনী, গেল কলোনী। ইয়াতে থাকে সঞ্জিদাই। বহুত ধুনিয়া এটা কলোনী হয় এটো। যেতিয়া আমি উজ্জৈন পাৰ হলো ইন্দোৰ গৈ আছো, বহুত ভাল লাগিছে আজি। আমি আৰু সঞ্জীৱদাৰ ফ্যামিলি উজ্জৈনতে থাকো। বহুত বছৰৰ পাছত এতিয়া একেলগে তেনেকুৱা গৈ আছো আমি। বহুত ভাল লাগিছে। সঞ্জিদা আপুনি কিমান বছৰ হ'ল ইয়াতে? মই ইয়াতে 6 বছৰ হ'ল আৰু। 6 বছৰ। তাৰ আগত ক'ত আছিলে আপুনি? অসম ক'ত? অসম শিৱসাগৰ। সঞ্জিদাই কলনী থাকে, কিন্তু আমি কলনী নাথাকো। অথনি মই দেখুৱাইছিলো এইটো সঞ্জিদাৰ কলনী হয়। গেল আপোনাৰ বহুত ধুনীয়া কলনী হয়। সৰু কলনী বহুত ধুনীয়া কলনী। এইটো সুমি হয়, এইটো পল্লৱী, এইটো বৌ, আমাৰ ফেমিলি। কেনেকুৱা লাগিছে আপোনালোকৰ? আৰু একেটা মানে তেনেকুৱা গৈ বহুত ভাল লাগে ন? ভাল লাগে, অলপ ফূৰ্তি হৈ থাকে। আমি ভাবিছিলো যে উজ্জৈনত নাই আৰু কোনো নাই। MP নিচিনা জাগাত আমাৰ অসমৰ ফেমিলি আছে বুলি অকমান মানে সেয়া ভবা নাযায় আৰু। ইন্দোৰত আছে, ইন্দোৰত বহুত এতিয়া আমি গৈ আছো লগ কৰিব দাদা, মানে প্ৰশান্ত দা, ৰূপাঞ্জন আৰু প্ৰশান্ত একচুৱেলি মোৰ লগত একেলগে পঢ়া, কলেজত পঢ়া, হাই ছেকেণ্ডেৰী পঢ়া, একেলগে পঢ়া, হাইস্কুল পঢ়া একেলগে পঢ়া। সেই মাজতে বাহিৰত আছিলে। প্ৰশান্ত দাক লগ পালো সঞ্জিদাহঁতৰ ঘৰতে। ৰূপাঞ্জনকতো আমি প্ৰথমবাৰ লগ পাইছিলো, এতিয়া লগ পোৱাই হয়। ৰূপাঞ্জনৰ পৰাই আমাৰ কানেকশ্যন হৈছে। তাৰ পৰাই হ'ল, নহ'লে আমি গমেই নাপাওঁ সঞ্জিদা ইয়াতে আছে, ওচৰতে আছে বুলি। যেতিয়া আমি গম পালো যে মানে সঞ্জিদাটো ইয়াত আছে, খুব ভাল লাগিলে। এতিয়া আপোনাৰ হোৱাটছএপ গ্ৰুপ আছে, তো হোৱাটছএপৰ গ্ৰুপৰ থ্ৰুদি আমি কানেকশ্যন কৰিলো। তাৰপিছতে আৰু সঞ্জিদা ৰৈ নাথাকিলে আমাক কল কৰি দিলে। আমাৰ প্লেনিং আছে সঞ্জিদা পিকনিক কৰিম বুলি কোৱাটো। ডিচেম্বৰ নৱেম্বৰৰ ভিতৰত কৰিম। ক'ত যাম আমি? আমি নাজানো ক'ত যাম, যাব লাগিব। দাদাৰ দুজন ল'ৰা ছোৱালী, ল'ৰাজন অহা নাই আৰু ছোৱালীজনী চুমি। তুমি কোনটো ক্লাছ পালা এতিয়া? মই 5th আৰু দাদাই তোমাৰ 10th। তুমি কি হ'ম বুলি কৈছিলা? ছিংগাৰ। গাব পাৰিলে ভাল আছিলে। গাই দিয়া আকৌ ধুনীয়াকৈ। আমাৰ উজ্জৈনত অসমীয়া গান। তুমি অসমীয়া গাবা না হিন্দী গাবা? গাই দিয়া নাই এবাৰ? Nice. আৰু অসমীয়া গান হিন্দী? এইটো নাগা আছিলে নেকি? তুমি এইটো স্কুলতো গাইছিলা ন? স্কুলতো গাইছিলা তুমি? তুমি এবাৰ ৰেকৰ্ডিং শুনাইছিলা? বঢ়িয়া। হ'ব দিয়া, যেতিয়া মনত পেলাবা তেতিয়া। বঢ়িয়া। আৰু আমাৰ বৌ এটা চেনেল আছে। বৌৰ চেনেলটো কি নাম আছিলে? NMB's Kitchen। বৌৱে খুব মানে ভাল বস্তু বনাই আপলোড কৰি থাকে। সেয়া আপোনালোকে চাই থাকিব পাৰিব। চাই নতুন ৰেচিপি শিকিব পাৰিব।
নতুন নতুন ৰেচিপি শিকি নিজৰ ফেমিলিক খুৱাব পাৰিব